নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নাৰিকল আৰু চুজি লাড়ু কেনেকৈ বনাব পাৰি তাৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। যদি ভাল পায় তেন্তে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে মই নাৰিকলৰ ওপৰ অংশ মিহিকৈ কটাৰীখনে চুচি ল'লোঁ, যাতে তাৰ জাবৰবোৰ ৰুকি থাকোঁতে গামলাত পৰি নাযায়। আৰু তাৰপিছত মই নাৰিকলকেইটা ফালি লৈ তললৈ মূৰ কৰি থৈ দিছোঁ, যাতে তাত লাগি থকা পানীটো শুকাই যায়। আৰু এতিয়া মই নাৰিকলকেইটা প্ৰায় আধা ঘণ্টামান তেনেকৈ থোৱাৰ পাছত ৰুকিছোঁ। এয়া মোৰ নাৰিকল ৰুকা হৈ গৈছে আৰু এতিয়া মই চেনি এড কৰি দিম। চেনিখিনি আপুনি নাৰিকলৰ পৰিমাণটো অনুযায়ী দিব। নাৰিকলৰ পৰিমাণটো অনুযায়ী চেনি ব্যৱহাৰ কৰিব। মোৰ এতিয়া নাৰিকলৰ পৰিমাণটো চাই মই ইয়াত 6 কাপমান চেনি দিছোঁ আৰু চেনিখিনি দিয়াৰ পাছত মই এতিয়া হাতেৰে ধুনীয়াকৈ খচি দিছোঁ, যাতে চেনিখিনি ভালদৰে নাৰিকলৰ লগত মিহলি হৈ যায়। আৰু এনেকৈ মই খচা পাছত মই প্ৰায় 2 ঘণ্টামানৰ কাৰণে এইখিনি থৈ দিম। আপোনালোকে 2 ঘণ্টা নাৰাখিবও পাৰে, আপোনালোকে লগালগ বনাওঁ বুলি ক'লেও বনাব পাৰে। মই চুজি লাড়ু যিহেতু বনাম, সেইবাবে মই চুজি 2 কাপ ব্যৱহাৰ কৰিছোঁ। চুজিখিনি অলপ ডাঙৰ ডাঙৰ আছিলে, সেইবাবে মই মিক্সাৰত গুড়া কৰি লৈছোঁ আৰু লগতে 2টা ইলাচি দি দিছোঁ, ইলাচিৰ গোন্ধৰ বাবে। চুজিখিনি যদি আপোনালোকৰ সৰু সৰু চুজি হয় তেন্তে গুড়া কৰি নললেও হ'ব। মোৰ চুজিখিনি যিহেতু ডাঙৰ ডাঙৰ আছিলে, সেইবাবে মই গুড়া কৰি লৈছোঁ। এতিয়া মই এখন কেৰাহীত চুজিখিনি অলপ গৰমকৈ ভাজি লৈছোঁ। মই চুজিখিনি ভাজোঁতে কোনো ধৰণৰ তেল আৰু ঘিউ ব্যৱহাৰ কৰা নাই। আপোনালোকৰ যদি ইচ্ছা তেন্তে কৰিব পাৰে, যদি কৰে তেন্তে কম পৰিমাণে কৰিব। এতিয়া মই চুজিখিনি শুকানে ভাজি লৈছোঁ। কেৰাহীত গৰম কৰি প্ৰায় 5 মিনিটমান মই মিডিয়াম ফ্লেমত ভাজি লৈছোঁ। মই এতিয়া কেৰাহীত মিশ্ৰণখিনি দি দিছোঁ আৰু মই প্ৰায় 15 মিনিটমান সময় মিডিয়াম ফ্লেমত এইখিনি ধুনীয়াকৈ ভাজি থাকিম। নাৰিকলখিনি কেৰাহীত দিয়াৰ পাছত আপোনালোকে খুব সঘনাই লৰাই থাকিব, যাতে নাৰিকলখিনি কেৰাহীত লাগি নাযায়। নহ'লে লাগি গ'লে ৰঙা ৰঙা হৈ যায়, তেতিয়া দেখিবলৈ বেয়া লাগে। এয়া প্ৰায় 10 মিনিটমান মই এনেদৰে ভজাৰ পাছত দেখিছে চুজিখিনি মই দি দিছোঁ। নাৰিকলখিনি যেতিয়া অলপ আঠা আঠা যেতিয়া হ'ব, তেতিয়া আপোনালোকে চুজিখিনি দি দিব। চুজিখিনি দিয়াৰ পাছতো মই চুজিখিনি ধুনীয়াকৈ যাতে নাৰিকলখিনিৰ লগত মিহলি হৈ যায়, মই অলপ দেৰি সময় ভাজি থাকিম। এয়া দেখিছে ধুনীয়াকৈ মিহলি হৈ গৈছে নাৰিকলৰ মিশ্ৰণখিনি চুজিৰ লগত। এতিয়া মই এইখিনি বেলেগ এখন কাঁহীত মই এতিয়া কাঢ়ি লৈছোঁ। তাৰপিছত মই এতিয়া ধুনীয়াকৈ গোল গোলকৈ লাড়ু বনাম।
মই গৰমে গৰমে লাড়ুকেইটা বনাই লৈছোঁ। গোটেইটো ভিডিঅ' কৰিবলৈ নহ'ল। ভিডিঅ'টো যদি ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া মোৰ নাৰিকলৰ লাড়ু বনাই হৈ গ'ল। তেন্তে ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। থেংক ইউ।